বন্ধুসকল স্বাগতম জনাইছোঁ মুনিছ পাকঘৰলৈ। আজি হৈছে কাতি বিহু। সকলোকে কাতি বিহুৰ বহুত ওলগ জনাইছোঁ। কাতি বিহুত সকলোৱে সন্ধিয়া চাকি বন্তি জ্বলাই। আজি ময়ো জ্বলাম। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ দেউতাহঁতে তুলসী ভেটি বনাই দিছিলে, কিন্তু আজিকালি সকলোৰে চোতাল পকা, সেইকাৰণে চবেই টাবতে কৰে। ময়ো আজি টাবতে ৰুইছোঁ। মই আজি ঘৰত সৰুকৈ বিহু পাতিছোঁ। তেতিয়াহ'লে আহকচোন চাওঁ কেনেকৈ মই বিহু পাতিছোঁ। বিহু বুলি মই বৰ বিশেষ একো আয়োজন কৰা নাই। চিৰা দৈ অকণমানৰ আয়োজন কৰিছোঁ, লাড়ু বনাইছোঁ, আৰু আমি বিহুত দুপৰীয়া ভাত নাখাওঁ, সেইকাৰণে লুচি পুৰি বনাইছোঁ। তাৰ লগত বুটৰ দালি আৰু পনীৰৰ তৰকাৰী বনাইছোঁ। আৰু মই আপোনাৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ ৰেচিপিটো। আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেনে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। বুটৰ দালিটো 4 ঘণ্টা তিয়াই থৈছোঁ। তিয়াই পেলাই মই প্ৰেছাৰত 2টা চিটি মাৰি লৈছোঁ। পনীৰ লৈছোঁ 200 গ্ৰাম। কেৰাহীত তেল দিছোঁ, তেল গৰম হৈছে। তেলখিনি গৰম হোৱাৰ পিছত মই অলপ পনীৰ দিছোঁ। এতিয়া পনীৰখিনি লৰাই দিছোঁ। পনীৰখিনি মই বেছি ৰঙা নকৰোঁ, অকণমান ৰঙচুৱা হ'লেকৈ ভাজি ল'ম। পনীৰ মোৰ ভজা হৈ গৈছে। মই এতিয়া পনীৰখিনি কাঢ়ি লৈছোঁ। একেখিনি তেলতে মই পাতিছোঁ। জলকীয়া লং এটা, দালচেনি, ইলাচি আৰু সেই অকণমান পাঁচফোৰণ দি পেলাই মই লৰাই লওঁ। অলপমান জিৰা দি দিছোঁ। পিঁয়াজ দুটা, ডাঙৰ পিঁয়াজ দুটা কাটি লৈছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। 1 চামুচ আদা নহৰু পেষ্ট, হালধি 1 চামুচ। পিঁয়াজখিনি মোৰ ভজা হৈছে। ইয়াৰ পিছত ধনিয়া পাউডাৰ 1 চামুচ, লাল মিৰ্চ আধা চামুচ, বিলাহী এটা কাটি পেলাই দিছোঁ। বিলাহীটো ভজা হৈছে। এতিয়া মই অলপ পনীৰখিনি দি দিছোঁ। কম জুইত মই অকণমান সময় ভাজি লৈছোঁ। মছলা আৰু পনীৰ ভজা হৈ গ'ল। এয়া ভিজাই থোৱা দালিখিনি মই তাত দি দিছোঁ। গেছটো মই এতিয়া বঢ়াই দিছোঁ। 10 মিনিটমান মই তৰকাৰীটো উতলালোঁ। এতিয়া অলপ গৰম মছলা দি দিছোঁ, আধা চামুচ। হৈ গ'ল। মই এতিয়া গেছটো অফ কৰিলোঁ। এয়া মোৰ হৈ গ'ল বুটৰ দালি আৰু পনীৰৰ তৰকাৰী। মই এয়া জলপানকে অলপমান ব্যৱস্থা কৰিছোঁ।